Hello guys, Electrical Assam YouTube channel lo apnalok punorbar sagotom janaisu guys aji punorbar eta mojadar video loi eta mojadar topic loi aisu jate apnalok olop help hoy to video to start kora kote electrical logot jorito jikunu dhoroner video bilak pai thakib karone mur ei channel to subscribe kori rakhibo to guys aji dekhaisu apnalok fan ekhonor mane apuna ghorot thoka ceiling fan khonor regulator eta jitu amar fan khon speed kom beshi korar karone jitu ami regulator use koru he regulator to kene dore connection kora hoy ei regulator to kene dore fitting kora hoy gutei kini apnalok A to Z dhunia ke connection kori with practical apnalok dekhai asu eti hole ahok ami video to start koru guys এই কামটো কৰিবৰ কাৰণে যেটো আমি ফেনৰ ৰেগুলেটৰ কানেকচন কৰিম সেই কানেকচনৰ কাৰণে আমাক বেলেগ একো দৰকাৰ নাই এডাল টেষ্টাৰ বা স্ক্ৰুড্ৰাইভাৰ লগতে এডাল প্লাস মানে যেটো আমি প্লেয়াৰ বুলি কও এই দুটা বস্তু হলে হৈ যাব আৰু লগতে এটা কিন্তু টেপ লাগিব আমাক টেপ আপোনালোকৰ বৰ্ডখনত বাৰু গুটেখিনি থাকিবই তো মই আপোনালোকক দেখুৱাবৰ কাৰণে এটা লৈছো সুইচ এটা নৰমাল সুইচ লৈছো যত লগতে এটা লৈছো আমি ৰেগুলেটৰ এটো হৈছে ৰেগুলেটৰ যেহেতু সিলিং ফ্যান খনত মানে রেগুলেটরটো কানেকশন কৰি দেখোটো অলপ অসুবিধা হ'ব তাৰ কাৰণে আপোনালোকক ফ্যান হিচাপে মই এই বাল্বটো লৈছো এই যেটো বাল্ব হয় 100 ওয়াটৰ এই যেটো বাল্ব হয় ফ্যান বুলি আপোনালোকে এই বাল্বটোকে আপোনালোকে ফ্যান বুলি ধৰি লওক মই এই লাইটটোকে মানে কম বেছি কৰি আপোনালোকক ধুনিয়াকে দেখাই আছো যেহেতু আপোনালোকে সেম টু সেম এই বস্তুটো যেনেকে মই ইয়াত কানেকশন কৰি আপোনালোকক এই বাল্বটো কম বেছি মানে ইয়াৰ যেটো পাৱাৰ হ'ব এই পাৱাৰটো কম বেছি কৰি আপোনালোকক দেখাই আছো সেম হয় এটো আপোনালোকে এটো বাল্ব বুলি আপোনালোকে ভাবিব নালাগে এটো ফ্যান বুলি ভাবক এটো সাপোজ এটো হৈছে আমাৰ সিলিং ফ্যান আৰু এই সিলিং ফ্যানৰ যেটো দুডাল ওয়্যাৰ ওলাই আহিব এই দুডাল সিলিং ফ্যানৰ ওয়্যাৰ আপোনালোকে ভাবি লওক এটো আৰু লগতে এটো হৈছে আমাৰ ৰেগুলেটৰ ফ্যান ৰেগুলেটৰ হয় এটো আৰু লগতে এটো এটা ওৱান ৱে সুইচ আপোনালোকৰ ঘৰত বাৰু এনেকুৱাকে লগোৱা থাকিব বৰ্ডখনত ফিটিং থাকিব এটো হৈছে ৰেগুলেটৰ আৰু লগতে এটো ৰেগুলেটৰ মানে ফ্যানৰ কাৰণে এটো সুইচ আৰু সেই সেম বস্তুটো এটো হৈছে আমাৰ ৰেগুলেটৰ আৰু এটো লগত সুইচ আপোনালোকৰ বৰ্ডত বাৰু ঘৰৰ বৰ্ডখনত এনেকুৱাকে থাকিব এটো এই বাল্বটো যেটো আমি ফ্যান বুলি ধৰি লৈছো ইয়াৰ ফ্যানৰ যেটো দুডাল ওয়্যাৰ আহিব তাৰে যেটো আমাৰ ফেস ওয়্যাৰ আহিব মানে যেতিয়া আমি ফ্যানত এডাল ওয়্যাৰ দিম সেই ওয়্যাৰডাল আহি ৰেগুলেটৰৰ যেটো ইয়াতে দুটা পইণ্ট থাকে ৰেগুলেটৰটো আপোনাৰ এনেকুৱা দুটা পইণ্ট থাকিব দুডাল তার থাকিব আৰু ফ্যানৰো দুডাল তার আহিব তো এই দুডাল আমি ৰেগুলেটৰৰ এটা পইণ্ট যিকোনো এটা পইণ্ট আৰু এই ফ্যানৰ এটা পইণ্ট আমি ধুনিয়াকৈ এটো কানেকশন কৰি দিলো ধুনিয়াকৈ এটো আমি এইবিলাক আৰু মই আপোনালোকক এনেকৈ বাহিৰত দেখাইছো কিন্তু আমাৰ এই বস্তুটো আমাৰ বৰ্ডৰ ভিতৰত থাকিব দেই এইখিনি আমাৰ ধুনিয়াকৈ বৰ্ডৰ ভিতৰত থাকিব আৰু এটো ধুনিয়াকৈ আপোনালোকে টেপ মাৰি দিব ধুনিয়াকৈ টেপ মাৰি দিলো যেটো আমাৰ ৰেগুলেটৰ এটা পইণ্ট থাকিল আন এটা পইণ্ট যেটো ৰেগুলেটৰৰ থাকিল হেতু এনেকৈ থাকিল তাৰ আগতে আপোনালোকক দেখাই দিছো আৰু এডাল ওয়্যাৰ লাগিব এইডাল ওয়্যাৰ এডাল ললো আমি এই ওয়্যাৰডাল আমি যেটো আমাৰ সুইচৰো যেটো আমাৰ দুটা পইণ্ট থাকে এই দুটা পইণ্টৰে আমি এই বস্তু সুইচটোৰ আমি তলৰ পইণ্টত লগাই দিলো ধুনিয়াকৈ মানে এটো ফেস ওয়্যাৰ হয় এটো যেটো আমাৰ সুইচৰ তলৰ পইণ্টত আহিব এটো আমাৰ ফেস এটো সাপোজ ডাইৰেক্ট ফেস আহিছে ইয়াত ফ্যানত বাৰু এডাল কানেকশন হৈ গল দেখিব পাইছে আপোনালোকে ফ্যানৰ পৰা আহি এটা ৰেগুলেটৰত লাগি গল আৰু যেটো আৰু এটা পইণ্ট থাকিল নেক্সট এটা পইণ্ট থাকিল সেই পইণ্টটো আমি কি কৰিম যে আমাৰ সুইচ আছে সুইচৰ ওপৰৰ পইণ্টটো দি দিছো কানেকশন কৰি দিলো অন কৰিলে এই পইণ্টত যাব যায় এই ৰেগুলেটৰটো কানে কাম কৰিব কাম কৰি ইফালে আমাৰ ফ্যানত আমাৰ গুটেখিনি কাম কৰিব ইলেক্ট্ৰিকেলৰ ভাষাত ক'ব গ'লে এটো আমাৰ সিৰিজ কানেকশন হয় এই ৰেগুলেটৰটো কানেক্ট কৰি দিলো আৰু যেটো ফ্যানৰ আন এটা পইণ্ট থাকিল যেটো আমি নিউট্ৰেল বুলি ক'লো সেই পইণ্টটো নিউট্ৰেলত যাব ডাইৰেক্ট যত আমাৰ নিউট্ৰেল বৰ্ডখনত আহিব সেই বৰ্ডৰ নিউট্ৰেল পইণ্টত যাব মোৰ বাৰু আপোনালোকক গুটেখিনি বৰ্ডত তেনেকুৱা কানেকশন কৰি দেখুৱা নাই মই আপোনালোকক সুবিধাৰ কাৰণে এখন এক্সটেনশন বৰ্ডখনে লৈছো মানে এখন এক্সটেনশন বৰ্ড এই বৰ্ডখনতে মই কানেকশনখিনি আপোনালোকক কৰি দেখাই দিম যেটো এটো ফেজ হয় আৰু এটো নিউট্ৰেল ফেজ নিউট্ৰেল আমি তো আপোনালোকে ভাবি লওক এটো মেইন সাপ্লাই মানে এটো সাপোজ মেইন সাপ্লাই যেটো ফেস ওয়্যাৰডাল আহি সুইচত লাগিল আপোনালোকে দেখিব পাইছে এটা সুইচত সাপ্লাই আহি গৈছে দেখিব পাইছে টেষ্টাৰ জ্বলি গৈছে ওকে গাইস গুটেখিনি আপোনালোকে দেখিব পাইছে ইফালে সুইচৰ কানেকশন হৈ গ'ল ইফালে ৰেগুলেটৰ আৰু সাপোজ আমি এটো ধৰি লৈছো আপোনালোকক দেখাইছে নহয় ক'লোৱে নহয় এটো ফ্যান বুলি ধৰি লওক সুইচটো আমি ধুনিয়াকৈ দি দিলো অন কৰি দিলো তাৰ পিছত আমাৰ ৰেগুলেটৰৰ এতিয়া অন কৰিম এইটো ৰেগুলেটৰ অন কৰিলো অন কৰি দেখিব পালে গাইস
লাইট পুৰা ফুল ব্ৰাইটনেছত জ্বলিছে আমি এতিয়া ৰেগুলেটৰটো মানে ফেনটোত কেনেধৰণে স্পীডটো কমাই বা কেনেদৰে বেছি কৰে সেইটো দেখাই আছো এতিয়া সাপোজ ফুল পাৱাৰত আছে এতিয়া আপোনাৰ যেটো আপোনাৰ ফেনৰ হ'ব ফেনৰ ফুল স্পীডত ঘূৰি থাকিব ফেনখন এতিয়া যেটো বাল্বটো পুৰা ফুল পাৱাৰত জ্বলিছে তো আপোনাৰ ফেনখনো ফুল স্পীডত ঘূৰিব তাৰ পিছত যেতিয়া আমি ৰেগুলেটৰটো কম কৰিম সাপোজ এটো ৰেগুলেটৰটো আমি কম কৰিম ধুনিয়াকে কম কৰিলে চাব আপোনালোকে চাব লাইটটো কমি গৈ থাকিব ৰেগুলেটৰে কেনেদৰে কাম কৰে আপোনালোকক বাল্বত ধুনিয়াকে দেখাই দিছো মই চাব দেখিব পাইছে বাল্বৰ পোহৰটো ধুনিয়াকে কমি আহি আছে মানে আপোনালোকৰ ফেনখনৰ যেটো স্পীড হয় সেই স্পীডটো লাহে লাহে কমি আহিছে দেখিব পাইছে এটো লাষ্ট হয় এটো ৰেগুলেটৰটো লাষ্ট পইণ্ট আৰু এটো একদম অলপমান জ্বলি আছে একদম অকমান জ্বলি আছে দেখিব পাইছে একদম অকমান তো আপোনালোকৰ ফেনটো একদম কম স্পীডত যেটো লাষ্ট স্পীড হয় সেই স্পীডত ঘূৰি আছে বুলি ভাবি লওক বন্ধ কৰি দিম দেখিব পাইছে পুৰা বন্ধ হৈ গ'ল বাল্ব বন্ধ মানে ফেনো বন্ধ হৈ গ'ল আৰু এবাৰ দেখাই আছো ফুল ব্ৰাইটত জ্বলিব লাহে লাহে বাঢ়ি আছে লাহে লাহে কমি আছে এটো ফুল ব্ৰাইট দিছো মানে এটো ফেনখন পুৰা ফুল স্পীডত ঘূৰিছে আৰু এটো কমাই দিছো মানে আপোনাৰ ফেনখন লাহে লাহে ঘূৰিছে তো গাইস আপোনালোকক মানে ফেনত বাৰ দেখুৱাই প্ৰেক্টিকেল কৰি দেখুৱাটো অলপ মোৰ অসুবিধা হৈ গ'ল তো তাৰ কাৰণে আপোনালোকে ক'লে নহয় এটো ফেন বুলি ভাবি লওক আপোনালোকে আৰু এনেদৰেই কাম কৰে মানে এটা ৰেগুলেটৰে ফেন এখনত এনেদৰেই কাম কৰে আৰু কানেকচনটোও এনেদৰেই কৰা হয় তো গাইস মই বাৰু আপোনালোকক কানেকচনটো আকৌ এবাৰ দেখাই দিছো যেটো আমাৰ মেইন সাপ্লাই আহিব যেটো আমাৰ মেইন ফেজ আহিব সেই ফেজটো আপোনালোকৰ সুইচৰ তলৰ পইণ্টটো লাগে হেতু আপোনালোকে গমে পায় সুইচ এটাৰ আমি তলৰ পইণ্টত মেইন সাপ্লাই যেটো মেইন ফেজ হ'ব হেতু আমি লগাই দিছো আৰু যেটো ওপৰৰ পইণ্ট থাকিব সুইচটোৰ যেটো ওপৰৰ পইণ্ট থাকিব সেই পইণ্টত আহি আমি এই ৰেগুলেটৰৰ যেটো দুটা পইণ্ট থাকে সেই দুটা পইণ্টৰে এটা পইণ্ট আমি সুইচৰ ওপৰৰ পইণ্টত লগাই দিছো আৰু যেটো আৰু এটা পইণ্ট থাকিল ৰেগুলেটৰ সেই পইণ্টটো গৈ আমাৰ ফেনৰ যেটো আমাৰ ফেজ যাব ফেনৰ মেইন সাপ্লাই যেটো আমাৰ ফেজ হ'ব সেই ফেজটোত আমি এই ৰেগুলেটৰ আনটো পইণ্ট আমি কানেক্ট কৰি দিছো আৰু যেটো আৰু এটা পইণ্ট থাকিল নিউট্ৰেল বুলি যেটো আমি কওঁ এই ফেনখনৰ নিউট্ৰেল পইণ্টটো গৈ ডাইৰেক্ট আমাৰ বৰ্ডখনত যেটো আমি একেলগে টেপিং কৰি ৰাখো নহয় একেলগে টেপিং কৰি দিও নহয় নিউট্ৰেলটো তাতে গৈ নেক্সট এই পইণ্টটো যায় তাতে কানেকচন হ'ব মানে তো গাইস আজি ভিডিওটো ইমানেই আছিল আপোনালোকৰ ধুনিয়াকে ৰেগুলেটৰ এটা ফেন এখনৰ যেটো ৰেগুলেটৰ হয় যেটো বৰ্তমান গৰমৰ সিজন আহিছে গৰমৰ দিন আহিছে তো ৰেগুলেটৰ এটা কম বেছি কৰাৰ কাৰণে বহুত বেছি দৰকাৰ হয় তো থাকেই বাৰু আজিকালি বৰ্ড বিলাকতো ৰেগুলেটৰ বা ফেন এখনতো ৰেগুলেটৰ ফিটিং কৰা থাকে যদি আপোনালোকে কেতিয়াবা বাই চান্স আপোনাৰ ঘৰৰ ফেনখনৰ ৰেগুলেটৰ নাই তো এনেদৰে ধুনিয়াকে আপোনালোকে ৰেগুলেটৰটো কানেকচন কৰিব পাৰিব আপোনালোকে কোনো ইলেক্ট্ৰিচিয়ান মাতিব দৰকাৰ নাই আপোনালোকে জাস্ট মেইন সুইচটো অফ কৰি ল'ব অফ কৰি লৈ মই যেনেদৰে আপোনালোকক দেখাইছো ঠিক তেনেদৰে আপোনালোকে গুটেইখিনি কানেকচন কৰি আপোনালোকৰ ৰেগুলেটৰটো কাম কৰাব পাৰিব ৰেগুলেটৰটো তেনেদৰে ওয়াৰ্ক কৰিব তো আপোনালোকক ধুনিয়াকে দেখাই দিলো ধুনিয়াকে ফেন এখনৰ ৰেগুলেটৰ এটা কেনেকৈ কানেকচন কৰা হয় আপোনালোকক দেখুৱাই দিবৰ কাৰণে অকমান চেষ্টা কৰিলো এই ভিডিওটো অলপ অলপ বুজিলে বা শিকিলে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনাৰ মতামত ধুনিয়াকে কমেন্ট কৰি জনাই দিব আৰু যদি ভিডিওটোত কিবা ভুল হৈছে তেতিয়াও আপোনালোকে ধুনিয়াকে কমেন্ট কৰি ধুনিয়াকে জনাই দিব বা আঙুলিয়াই দিব তো গাইস আৰু কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিও বনালে আপোনালোকৰ সুবিধা হ'ব বা আপোনালোকৰ যদি কিবা অসুবিধা হৈছে সেই বিষয়ে আপোনালোকে মোক কমেন্ট কৰি ধুনিয়াকে জনাই দিয়ক সেই বিষয়ে মই আপোনালোকক ভিডিও দিবৰ কাৰণে চেষ্টা কৰিম তেতিয়াহলে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিওত তেতিয়ালৈকে টেক কেয়াৰ জয় আই অসম বাই বাই